হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মই প্ৰাণজিতে মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি যাবলৈ ওলাইছোঁ সৰভোগৰ গৰখীয়া গোসাঁইৰ থানলৈ বুলি। মোৰ লগত যাব মোৰ ফ্ৰেণ্ড যাব, উজ্জ্বল যাব, আৰু মোৰ ফেমিলিও যাব লগত। আৰু এনেদৰে আমাৰ এটি পবিত্ৰ যাত্ৰা আৰম্ভ হৈছিল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানলৈ বুলি। জীৱনৰে পথতে তই থাকিবি লগে মোৰ দিচুখীয়া নভবাকে নে ভাঙিবি তই বুকুৰে কোনতে এতিয়াও দুখৰে সময় লুকাই আছে তই নেদেখাকে বুকুৰে কোনতে। আৰু এনেদৰে আহি আমি সৰভোগৰ মাজমজিয়া পাই গ'লোঁ। মনে পৰশা নিশাত গাই যায় তোলৈ কবিতা পুৱা উঠি লৈ ভাবি ভাল লাগে মনে মোৰ সেই কবিতাত সুৰ লগাই। গোলাপেও সপোনত গাই যায় তোলৈ কবিতা পুৱা উঠি লৈ ভাবি ভাল লাগে মনে মোৰ সেই কবিতাত সুৰ লগাই। সঁচা তোৰ মৰমতে দেহে মনে বৰষা নিশাত তোৰ মৰমতে। আৰু এনেদৰে আহি আমি ফাইনেলি পাই গ'লোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান। আৰু আমি ইয়ালৈ অহাৰ মেইন উদ্দেশ্যটো আছিল মোৰ ভাগিন লিকুৰ চুলি কটাৰ বাবে আমি ইয়ালৈ আহিছিলোঁ। আৰু ভাগিনৰ চুলি কটা আৰম্ভ কৰি দিলে নাভিতে, আৰু ভাগিন বিজি আমাৰ চুলি কটাত। আৰু এনেদৰে ভাগিনৰ চুলি কটা কমপ্লিট হৈ গ'ল প্ৰায়। আৰু ইয়াৰ পিছত মই আহি গৰখীয়া গোসাঁই থানৰ ভিতৰত থকা এডাল বৃহৎ গছত গামোচা গাঁঠিবলৈ আহিলোঁ। মানে ইয়াত এই গছডালৰ এটা বৈশিষ্ট্য আছে, ইয়াত গামোচা ইটো মূৰৰ পৰা সিটো মূৰলৈ গামোচা গঁঠা হয়।
আৰু ইয়াত গামোচা গাঁঠাৰ অৰ্থ এই যে মানে ইয়াত গামোচা গাঁঠিলে মনৰ আশা পূৰণ হয় বুলি কয় মানুহে মানে চ' ময়ো ইয়াত গামোচা এখন গাঁঠিলোঁ যাতে মনে ভবাৰ মতে সকলো হৈ যায় ভগৱানে সহায় কৰে আৰু এই ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ গামোচাখন গাঁঠি মনক কৰিলি বিমল মনে বৰষা নিশাত মনে বৰষা নিশাত মনে বৰষা নিশাত তোৰ মৰমতে নাচে মনে বৰষা নিশাত মনে বৰষা নিশাত মনে আৰু আমি এনেদৰে গৰখীয়া গোসাঁই থানৰ পৰা ওলাই আহিলোঁ তো ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থকাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ থাকিল আজিলৈ আৰু বাই বাই